धुबरी जिल्लानि बिलासिपारानि रानीगन्जआव मोनसे गिख्रंथाव गुलि गावनाय जाथाय। गुलि गावनाय जाथाया जायो रानीगन्ज बाजारनि एसबिआइनि गंसे सीएसपीआव। बाइकजों फैनाय साथाम दुथाङा गुलि गावनाय जाथायाव साथाम सुबुङा गोब्राबै जखम जायो। गुलि नांजानाय साथाम सुबुङा जाबाय फारियै उबाइदार रहमान, रतन राय आरो आब्दुल गफुर। साथामनि गेजेराव उबाइदार रहमान आरो रतन रायनि थासारिया जोबोर गोब्राब होनना मिथिनो हादों। बेनिनो गुलि नांजानाय उबाइदार रहमाना रानीगन्ज हाथाइनि एसबिआइनि सीएसपीनि बिगुमा। गुलि नांजानाय उबाइदार रहमान आरो रतन रायनि थासारिया जोबोर गोब्राब जानायनि थाखाय क'क्राझार सिभिल देहा फाहामसालियाव दैथायहरो। गुलि गावनायनि उनावनो साथाम दुथां सिखावफोरा खारखोमायो। गुलि गावनाय जाथायखौ लानानै बिलासिपारा ओनसोलाव गिखांनाय थासारि सोमजिदों। जाथायथिलियाव धुबरी जिल्लानि एसपीआ नुजाथिहैनानै नायबिजिरनायखौ जागायदों होनना मिथिनो हादों। ঘটনাটো আমাৰ ৰাণীগঞ্জ বজাৰত দুজন মানুহ আহিছিলে আমাৰ CSPত আহি কেনে মোক সুধিছে যে বোলে আপোনাৰ ইয়াতে ফোন পেত পইচা দিয়া যাব নেকি। মই ক'লো নাযায়, আমাৰ ইয়াতে ফোন পে ইউজ নহয়। তাৰপিছত ইহঁতে থিয় হৈ আছিলে। তাৰপিছত আমি 4-5জন মান আছিলোঁ ভিতৰত। মোটামুটি 15-20 মিনিট মান ইহঁতে আছিলে তাতে ইয়াতে থিয় হৈ আছিলে। তাৰপিছত যেতিয়া আমি বাহিৰত ওলাব মানে চাহ খাব যাওঁতে ইহঁতে দুটা পিস্তল ওলাইছে। দুজন আছিলে। এইটো গম নাপাওঁ, মইতো ভিতৰতে আছিলো, আমি সব ভিতৰতে আহিছিলো। মোৰ মামা গুলিবিদ্ধ হৈছে আৰু এটা পোষ্ট অফিচৰ কি কালেক্ট কৰে যে পইচা কালেক্ট কৰে ইয়ে হৈছে। মোৰ মামাৰ দুঠাইত গুলি লাগিছে আৰু এই ল'ৰাটোৰ এঠাইত গুলি লাগিছে। ওবায়দুর রহমান। আৰু এজনৰ নাম ৰতন বৰ্মন। এতিয়া ঘটনাস্থলীত কোন আহিছে? ঘটনাস্থলীত কোন আহিছে? পুলিচ আহিছে? এইটো চাব পাৰি আছে আপোনালোকে। মানে কেইজন আহত হৈছে? দুজন আহত। তিনিজন নহয়, দুজন। দুজন আহত হৈছে। কি নাম আছিলে? ওবায়দুর রহমান আৰু ৰতন বৰ্মন। ক'ত আছে এতিয়া? এতিয়া কোকৰাঝাৰ লৈ প্ৰেৰণ হৈছে। এই ডাকাতৰ দত্ত কেইজন আছিলে? দুজন আছিলে। নাই, পইচা টইচা একো খোজা নাই, ডাইৰেক্ট অস্ত্ৰ দেখাইছে আমাক, দেখাই কেনে গুলি মাৰিছে। নাই নাই নাই, মাস্ক পিন্ধা আছিলে, হেলমেট লগোৱা আছিলে, চিনি পোৱা নাই। ঘটনাটো আমাৰ ৰাণীগঞ্জ বজাৰত দুজন মানুহ আহিছিলে আমাৰ CSPত আহি কেনে মোক সুধিছে যে বোলে আপোনাৰ ইয়াতে ফোন পেত পইচা দিয়া যাব নেকি। মই ক'লো নাযায়, আমাৰ ইয়াতে ফোন পে ইউজ নহয়। তাৰপিছত ইহঁতে থিয় হৈ আছিলে। তাৰপিছত আমি 4-5জন মান আছিলোঁ ভিতৰত। মোটামুটি 15-20 মিনিট মান ইহঁতে আছিলে তাতে ইয়াতে থিয় হৈ আছিলে। তাৰপিছত যেতিয়া আমি বাহিৰত ওলাব মানে চাহ খাব যাওঁতে ইহঁতে দুটা পিস্তল ওলাইছে। দুজন আছিলে। এইটো গম নাপাওঁ, মইতো ভিতৰতে আছিলো, আমি সব ভিতৰতে আহিছিলো। মোৰ মামা গুলিবিদ্ধ হৈছে আৰু এটা পোষ্ট অফিচৰ কি কালেক্ট কৰে যে পইচা কালেক্ট কৰে ইয়ে হৈছে। মোৰ মামাৰ দুঠাইত গুলি লাগিছে আৰু এই ল'ৰাটোৰ এঠাইত গুলি লাগিছে। ওবায়দুর রহমান। আৰু এজনৰ নাম ৰতন বৰ্মন। এতিয়া ঘটনাস্থলীত কোন আহিছে? ঘটনাস্থলীত কোন আহিছে? পুলিচ আহিছে? এইটো চাব পাৰি আছে আপোনালোকে। মানে কেইজন আহত হৈছে? দুজন আহত। তিনিজন নহয়, দুজন। দুজন আহত হৈছে। কি নাম আছিলে? ওবায়দুর রহমান আৰু ৰতন বৰ্মন। ক'ত আছে এতিয়া? এতিয়া কোকৰাঝাৰ লৈ প্ৰেৰণ হৈছে। এই ডাকাতৰ দত্ত কেইজন আছিলে? দুজন আছিলে। নাই, পইচা টইচা একো খোজা নাই, ডাইৰেক্ট অস্ত্ৰ দেখাইছে আমাক, দেখাই কেনে গুলি মাৰিছে। নাই নাই নাই, মাস্ক পিন্ধা আছিলে, হেলমেট লগোৱা আছিলে, চিনি পোৱা নাই।